এই ভিডিঅ'টোত আলোচনা কৰা হৈছে ফকৰা যোজনা, আইত আৰু বাৰ্তা, গংগাৰ যাত্ৰা। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আইত আৰু বাৰ্তা, গংগাৰ যাত্ৰা। জন্মদাত্ৰী মাসকল সন্তানৰ বাবে অতি মৰমৰ। মাকক লগ পোৱাৰ বাবে সকলো সন্তানৰে হেঁপাহ। কোনো কাৰণত মাকৰ পৰা দূৰত থকা সন্তানে মাকক লগ পোৱাৰ বাবে যত্ন কৰে। সেইদৰে গংগা অতি পবিত্ৰ নদী। গংগাত স্নান তৰ্পণ কৰিলে পাপ মোচন আৰু পুণ্য সঞ্চয় হয়। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। গতিকে তেনে গংগা নদীত স্নান কৰাৰ সুযোগ পোৱাৰ যত্নও মানুহৰ মনত প্ৰবল। লগ পাবলৈ প্ৰবল হেঁপাহ থকা এই দুয়োটা বস্তুৰ ওচৰলৈ বেলেগে বেলেগে যাত্ৰা নকৰি এবাৰতে দুয়োটা হেঁপাহৰ বস্তু পোৱাৰ সুযোগটো অতি আনন্দৰ অপূৰ্ব সুযোগ। সেইদৰে একেটা যত্ন বা একেটা যাত্ৰাতে মানুহে বিচৰা কোনো দুটা সুবিধা লাভ কৰিব পৰাটো অতি আনন্দৰ আৰু সুখৰ। মানুহৰ জীৱনত ঘটা এনে পৰিস্থিতিৰ কথা বুজাবলৈ উক্ত ফকৰা যোজনা বা প্ৰবঞ্চনাটি অসমীয়া মানুহে কথা-বাৰ্তাত ব্যৱহাৰ কৰি মনৰ ভাৱ প্ৰকাশ কৰে। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব।